সভাই বুলি কৈছে জয় সিঙে আমাৰ ভাৰতৰ 5টা যন্ত্ৰ মন্ত্ৰ বনাইছিল দিল্লীত আছে জয়পুৰতো আছে তেনেকৈ আছে জয়পুৰত যিটো যন্ত্ৰ মন্ত্ৰ আছে সেইটো সম্পূৰ্ণৰূপে 5টা যন্ত্ৰ আছে সেই তাতে তাত থকা সেইটো আছে আৰু কিবা কিবি তেনেকুৱা 5টা যন্ত্ৰ আছে ইয়াত তোমালোকৰ এইটো যিটো যন্ত্ৰ দিছে সেইটো মিশ্ৰ যন্ত্ৰ ই বজোৱা বস্তু নহয় ই কি কয় ই সময়টো দেখুৱায় ই চাপ'জ যদি ই জয়পুৰত আছে জয়পুৰৰ লোকেল টাইমটো কিমান হ'ব সেইটো বস্তু ইয়াত বুজায় লগতে ইয়াতে এই ঘূৰণীয়া দেখুৱাইছে যে ইয়াত এইফালে দুটা আছে ইফালে দুটা আছে এই ঘূৰণীয়া কাৰকেইটাই আমাক কি দেখুৱায় ওচৰৰ 4খন দেশৰ তোমাৰ সময়টো নিৰ্ধাৰণ কৰে আৰু এই চাইডত যে এনেকৈ এডাল কাৰ্ভ আছে এইফালে এডাল আছে যে এই দুডালে সেই ঠাইখনৰ সূৰ্যৰ পোহৰটোৰ ওপৰত ভিত্তি কৰি সেই দিনটোৰ পোহৰ কিমান মানে কেইটা বাজিছে সেইটো বুজায় ইয়াত এইটো তোমালোকৰ এটা আৰ্হি দিয়া আছে ওপৰত যিমান কি বগা দেখিছা চবতে 1 2 3 4 লিখা থাকে তোমালোকে ইউটিউবত হ'লেও চাৰ্চ কৰিলেও কিছুমান চাব পাৰিবা 1 2 3 4 লিখা আছে 1 মানে 1ৰ পৰা 2লৈ এইটো এঘণ্টা তাক আকৌ 15 মিনিটকৈ ভাগ কৰি আকৌ 4টা ভাগ কৰিছে তেনেকৈ ধৰণে ভাগ আছে সময়বোৰ চাব পাৰি ইয়াৰ লগতে এই যন্ত্ৰটোৰ সহায়ত বছৰটোৰ চবতকৈ ছুটি দিনটো আৰু চবতকৈ দীঘল দিনটো চাব পাৰিব সেই কথাটো চাব পাৰিব গম পালে নে কথাটো যে আমাৰ বছৰটো চবতকৈ ছুটি দিন কোনটো পোহৰটো চাই পেলাই গম পায় হয় নাই সেই বস্তুটো ইয়াত ওলাই পৰে আৰু দীঘল দিনটো ওলাই পৰে তেনেকৈ 5টা বস্তু ইয়াত চাব পাৰি সেইকাৰণে ইয়াত নিশ্চয় যন্ত্ৰ গম পালে কথাটো